হে গাইজ, কি খবৰ? আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। সুৰভি দাস আপোনালোকে সকলোৱে চিনি পায়। সুৰভি দাসৰ অভিনয় চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাবচোন। সুৰভি দাসৰ জীৱনত পৰিক্ৰমা ইমান সহজ নাছিল। অতিকৈ দুখীয়া ঘৰৰ ছোৱালী আছিল সুৰভি দাস। দেউতাক আছিল এজন অটো চালক। অটো চলাই পৰিয়ালটি পোহপাল দিছিল সুৰভি দাসৰ দেউতাকে। সুৰভি দাসৰ আছে এজন ককায়েক। ঘৰত মাক আৰু দেউতাক, চাৰিজনীয়া পৰিয়ালটো তেওঁলোকৰ। সৰুৰে পৰা অভাৱ কি বুজি পোৱা সুৰভি দাসে জনপ্ৰিয় হৈ পৰিছিল এগৰাকী অভিনেত্ৰী হিচাপে। যেতিয়া কোনোবাই নিজৰ দেউতাকৰ পৰিচয় সোধে সুৰভি দাসে তেতিয়া সেই কথাটো বেলেগ ফালে লৈ গৈছিল। কাৰণ এটাই, সুৰভি দাসে ভাবিছিল যে মোৰ সত্যত গম পালে সকলোৱে মোক ঘৃণা চকুৰে চাব বা অৱহেলা কৰিব। কিন্তু আজি মই সকলোৱে এইটো ক'ব খোজাওঁ যে মোৰ দেউতা এজন অটো চালক হ'ব পাৰে, কিন্তু আজি মই একেবাৰে সুখী। আজি মই নিজৰ মনৰ ইচ্ছাৰে এখন গাড়ী কিনিবলৈ সক্ষম হৈছোঁ। দেউতাক সুখী কৰিবলৈ পাৰিছোঁ। কাৰণ মানুহে কয় অকাত চাই কথা ক'ব লাগে, সেয়েহে মই একেবাৰে চিম্পুল হিচাপে আছিলোঁ। জীৱনত সফল হ'বলৈ সুৰভি দাসে বহুতো কষ্ট কৰিছিল। মানুহে প্ৰশ্ন কৰিছিল ইমান কষ্ট কিয়, কিন্তু সুৰভি দাসে কোনো ধৰণৰ উত্তৰ দিয়া নাছিল। সুৰভি দাসে কয় যে যেতিয়া মোৰ লগৰবোৰ পঢ়ি আছিল তেতিয়াই মই উপাৰ্জনৰ বাবে ওলাই আহিছিলোঁ। বহুতো ঘাত প্ৰতিঘাতৰ মাজেৰে সুৰভি দাসে লৈছে এখন গাড়ী। গাড়ীখন লোৱাৰ পাছত সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছে সুৰভি দাসে। আপোনালোকৰ আশীৰ্বাদৰ বাবে মই এই গাড়ীখন ল'বলৈ সক্ষম হৈছোঁ। বেছি দামী নহয়, কিন্তু মোক কাৰণে বহুত দামী। আপোনালোকক মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আপোনালোকে ইয়াৰ ওপৰত কি ক'ব তলত কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেললৈ কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বাই বাই। মৰয়াৰ দুপাখি মোৰ মনৰ বতন